শিল্পী সমাজৰ অতিকৈ দুখৰ খবৰ। বন্ধুসকল নমস্কাৰ জনাইছোঁ। বন্ধুসকল অসমৰ শিল্পী সমাজৰ এইটো অতিকৈ দুখৰ খবৰ। অসমৰ সুদৰ্শন অভিনেতা কিশোৰ দাস কিছুদিনৰ পৰাই কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰথমতে গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলৰ অস্ত্ৰোপচাৰ, তাৰপিছত মুম্বাইলৈ লৈ যোৱা হৈছিল অস্ত্ৰোপচাৰ কৰিবলৈ। কিশোৰৰ লগত গৈছিল ডক্টৰ হিমাংশু, ডক্টৰ নিজু পেগু, কিন্তু তেতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাছিল। আকৌ ঘৰলৈ কিছুদিনৰ বাবে লৈ অনা হৈছিল। আকৌ চেন্নাইত উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল। কিন্তু আজি মুম্বাইত চিকিৎসালয়ত অভিনেতা কিশোৰ দাস এক নিশ্বাস ত্যাগেৰে। এয়া অতিকৈ অসমৰ শিল্পী সমাজৰ মানি ল'ব নোৱাৰা চিৰন্তন সত্য। এয়া অসমৰ শিল্পী সমাজৰ অতিকৈ দুখৰ খবৰ। সঁচাকৈয়ে কিশোৰ দাস আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনা কৰিলোঁ। চকু তোমাকে ইমান মনতে কৰো, বাৰীৰে বগৰী পকি সৰে নাহানে খাবলৈ মোৰে খতে। অ বাৰীৰে বগৰী পকি সৰে নাহানে খাবলৈ মোৰে খতে। শয়ন তৰাৰে গঢ়া তোমাৰে নয়ন জিলিকি জানা ভাঙিছে শয়ন। উকা উকা লাগেছো কতে আশা মোৰে খুন। অ বাৰীৰে বগৰী পকি সৰে নাহানে খাবলৈ মোৰে খতে। ঐ জান মোৰ জান দেখানে তুমি মৰমে ভৰা বুকুৰে নদী খহিছে গৰা। দেখানে তুমি জোনাক নিশাও ডাৱৰে পোহৰ গুচাই জোনৰে। অ বাৰী